একোটো শুনা নাপালে টংলাত যাই আছোঁ। টংলাত এখন ৱাল পেইণ্টিং কৰিব গৈ আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। ফাইনেলি আমি আহি পালোঁ এতিয়া জেগাটো, কিন্তু বন্ধ দেখোন নাই দোকান বন্ধ। মালিকক ফোন কৰি আছোঁ ৰ। ক'ত গ'লে মালিকৰ নাম্বাৰটো ক'ত? ফোন কৰি আছে নেকি? কৰি আছে, ফোন কৰি আছে ৰ মালিকক। কি কৰে মালিক? এই গান ঐ উল্টাই উল্টা হ'ব। বেক কেমেৰা দি দেখা অলপ। লোকেল চিকেন নহয় লোকেল কিটচেন ভুলে হৈছিল। চিকেনে গ'লোঁ তাৰমানে। এতিয়া আমি আহি পালোঁ এইখন যে এইখন এই দেখাই নাপায় নেকি ভালকৈ। এইখনত কিবা এটা ছবি হ'ব, ফটো চটো উঠাকৈ বোলে। মালিকে কালি ফোন কৰোঁতে কৈছে আৰু বোলে আমি ভিতৰত দোকান এতিয়া কেতিয়া খোলে আৰু ৰং আনা নাই। আমি ৰং আনিব যাব লাগিব টংলাত মানে টাউনত যাম। টংলাতে আছোঁ এতিয়া। ইফালে এইখন হায়াৰ ছেকেণ্ডাৰী। ইয়াতে ফুচকা দোকান আছে। ফুচকা যদি খাব খোজে ইয়াতে আহিব পাৰে। লাইন একদম ফুচকা দোকান। আমি এতিয়া বহি আছোঁ ইয়াতে। বোলে স্প্ৰেকেইটা লৈ আহিলোঁ। পিছত বাহিৰত মস্ত বৰষুণ দি আছে এইফালে। এতিয়া ৰংখিনি আনিব যাব পৰা নাই। স্প্ৰে লৈ আহিলোঁ এইকেইটা স্প্ৰে। এতিয়া ৰংখিনি আনবি ছবিটো আৰম্ভ কৰিব পাৰোঁ। বাহিৰত মস্ত বৰষুণ। ৰঙৰ দোকান ওচৰত নাই। এই চাৰিআলিত যাব লাগিব। এতিয়া ৰংখিনি আনিব পাৰিলে ছবিটো আকৌ আৰু ৰং চং লৈ আহিলোঁ। এই ৰং আনিলোঁ যায় এতিয়া টংলাৰ পৰা টাউনৰ পৰা আনিলোঁ। এতিয়া ছবিটো আঁকিম আপোনালোকক দেখাম বাৰু ছবিটো আঁকা। এইমাত্ৰ বৰষুণ দি আছিল। এতিয়া বৰষুণটো কমিল বাৰু। এইফালে গাড়ী চাড়ী যাই আছে। এইখনত ছবি আঁকিম প্ৰথমতে। এইখনত ফাইনেলি ছবিখন আঁকা হৈ গ'ল আৰু অহাকালি এইখন এখন আঁকিম। ছবি এইখন ছবি সম্পূৰ্ণ দেখাই দিয়া আছোঁ আপোনালোকক এতিয়া।
এইখন ছবিখন এইখন ছবিখন এনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো আজি এইখিনি আছিল অহাকালি এইখনত এখন কিবা এটা ডিজাইন হ'ব আৰু সৰু ডিজাইন ইমান ডাঙৰ নহয় আৰু ভিডিঅ' নবনাওঁ অহাকালি আৰু আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ